নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোকে চাই আছে টেকনিকেল আছাম ডিডি চেনেল। তো প্ৰথমতে মোৰ এই চেনেলৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাই লৈছোঁ। তো আপোনালোকে নিশ্চয় জানে যে কালি গুৱাহাটী ইউনিভাৰ্চিটিয়ে এখন নোটিছ জাৰি কৰিছে। সেই নোটিছত গুৱাহাটী ইউনিভাৰ্চিটিয়ে পাব্লিক কৰিছে BSc BCom থাৰ্ড ছেমিষ্টাৰত পঢ়ি আছে তেওঁলোকৰ পৰীক্ষা কেঞ্চেল কৰা হৈছে। তো এতিয়া কথা হ'ল, যিবোৰ ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ছেমিষ্টাৰত অধ্যয়ন কৰিছে তেওঁলোকৰ এক্সাম কি হ'ব, তেওঁলোকক প্ৰমোট কৰিবনে নকৰে, সেই বিষয়ে কিছুমান ছাত্ৰ ছাত্ৰীয়ে সমস্যাত ভুগি আছে। তো সেই বিষয়ে আজি আমি এই ভিডিঅ'টোৰ মাধ্যমত আমি আপোনালোকক সবিশেষ জনাই দিম। তো তেওঁলোকৰ এক্সাম কেঞ্চেল কৰিব নে পাতিব, সেই বিষয়েও আজি আমি আপোনালোকক কিছুমান কথা এই ভিডিঅ'টোৰ মাধ্যমত জনাম। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট থাকিল, যদি এই ভিডিঅ'টো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ আপোনালোকেও জানে যে আমি আপোনালোকৰ কাৰণে এনেধৰণৰ ভিডিঅ' সদায়ে লৈ আহি থাকোঁ। তো এতিয়া আহকচোন আমি সেই মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখন হৈছে কালি গুৱাহাটী ইউনিভাৰ্চিটিয়ে পাব্লিছ কৰা এটা নটিফিকেশ্যন। এই নটিফিকেশ্যনত কোৱা হৈছে UGCৰ যি গাইডলাইন আছে সেই গাইডলাইন অনুযায়ী গুৱাহাটী ইউনিভাৰ্চিটিৰ যি আণ্ডাৰ গ্ৰেজুৱেট এক্সাম আছিল সেই এক্সামটো কেঞ্চেল কৰা হৈছে থাৰ্ড ছেমৰ। তো এই নটিফিকেশ্যনৰ ওপৰত আমি এটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই ল'ব। তো এতিয়া কথা হ'ল, যি ফাৰ্ষ্ট ছেমৰ এক্সাম আছে সেই ফাৰ্ষ্ট ছেমৰ এক্সামটো আপোনালোকৰ কি হ'ব। তো আপোনালোকক প্ৰথমতে এটা কথা ক'বলৈ বিচাৰোঁ যে যি থাৰ্ড ছেমৰ এক্সাম কেঞ্চেল কৰিছে তেওঁলোকক আগতে যেনেকৈ ফাৰ্ষ্ট ছেমৰ মাৰ্ক দি ছেকেণ্ড ছেমত প্ৰমোট কৰিছিল, ঠিক তেনেদৰে এইবাৰো তেওঁলোকক এনেদৰে প্ৰমোট কৰিব। তো এতিয়া কথা হ'ল, ফাৰ্ষ্ট ছেমৰ তেওঁলোকৰ তো কোনো ধৰণৰ ৰেকৰ্ড নাই তেনেকুৱা গুৱাহাটী ইউনিভাৰ্চিটিৰ হাতত তেওঁলোকক যে প্ৰমোট কৰিব। তো সেই বিষয়ে আমি আপোনালোকক কওঁ যে তেওঁলোকৰ যি পৰীক্ষা তেওঁলোকে যাতে অধ্যয়ন কৰি থাকে, কাৰণ তেওঁলোকৰ তেনেকুৱা ৰেকৰ্ড নাই গুৱাহাটী ইউনিভাৰ্চিটিৰ হাতত যে তেওঁলোকৰ নাম্বাৰ দি পাছ কৰাই দিব। তো মোৰ ব্যক্তিগত ফালৰ পৰা আপোনালোকক কিছুমান কথা ক'ব বিচাৰোঁ যে তেওঁলোকক কোনো পদ্ধতি প্ৰমোট কৰা নহ'ব, তেওঁলোকৰ এক্সামটো হ'ব। তো এইখিনি কথা আমি আপোনালোকক মোৰ ব্যক্তিগত ফালৰ পৰা কৈছোঁ। তো কোনো নটিফিকেশ্যন অহা নাই, গুৱাহাটী ইউনিভাৰ্চিটিয়ে সেই সম্পৰ্কে কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই। যদি আপোনালোকক সেই সম্পৰ্কে নটিফিকেশ্যন দিয়ে তেতিয়াহ'লে আমি এই চেনেলৰ মাধ্যমত আমি আপোনালোকক জনাই দিম। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, আমি আপোনালোকক সেই নটিফিকেশ্যন যদি আহে আমি আপোনালোকক জনাই দিম। তো আমি এইখিনি আপোনালোকক মোৰ ব্যক্তিগত ফালৰ পৰা ক'লোঁ। তো আজিলৈকে এইখিনিয়ে। তো যদি নটিফিকেশ্যন দিয়ে আকৌ আপোনালোকক লগ পাম। তো আজিলৈকে এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।